এটা থাকে টাৰ্কি, তাৰপিছত আহে মাহা টাৰ্কি, তাৰপিছত আহে মিষ্টাৰ JSB। अबे बैक साइड से कार इनका होश नाइकिया हो जाए। चेहरा हलो 2 सेकंडर কাৰণে বিশ্বাস কৰিব পাৰি যে थोड़ा इधर उधर चला जाता है, কিন্তু बैक साइड अबे আৰু সা থাৰ্কিক সা ধুলাই হোৱা জায়গাত হাতত চুমা খাই আছে। তই কি নিজক ইমৰান হাছমি বুলি ভাবিছ? रूपाली पकड़ मेरी डाली खौफनाक डकैत। अबे ই দেখোন ইমৰান হাছমিতকৈ ওপৰত। আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল, বাকী ভালনে? আজি আমি কথা পাতিম এনেকুৱা এজন ব্যক্তিৰ বিষয়ে যাক সকলোৱে অসমৰ চুম্বন দেৱতা বুলি জানে, মিষ্টাৰ JSB। ক্ষমা কৰিব মিষ্টাৰ JSB। যিসকলে নাজানা মিষ্টাৰ JSB কোন হয়, এওঁ হৈছে অসমৰ এজন ইউটিউবাৰ যোনে কভাৰ ভিডিঅ' সং বনায়। তাৰে কিছুমান ভিডিঅ' আমি উপভোগ কৰোঁ। तो आओ यार शुरू करते हैं बिना किसी बकचोदी के। চুটকি বজাই মানুহ ৰখাই দিয়ে। বাহ বেটা বাহ। টিকটক, ইনষ্টা ৰিল, আমি MX টাকাটাকত এইবিলাকতো আছিলেই, এতিয়া ইউটিউবত এই ভাইৰাছটো বিয়পি পৰিছে। নহয় মোক এটা কথা কোৱা, ইহঁতৰ আঙুলিত কি আঙুলি হয় নে ডৰিমনে টাইম ষ্টপ ৱাচ হয়? আমি যদি কাৰোবাৰ আগত চুটকি বজাওঁ, অভদ্ৰ, অসভ্য এইবিলাকতো গালি দিবই, লগত দুটা চৰ পাম, সেইটো বেলেগ। তোমালোকে মোক এটা কথা কোৱা, গুণ্ডা মানে মনত কি আহে? ওখ, একদম হাট্টা কাট্টা, একদম খাতাৰনাক পাৰ্চনেলিটি। কিন্তু এইটো কি? এইটো দেখোন কেপি খোৱা গুণ্ডা। বন্ধু, যদি কেপিটো খোৱা বাদ দিয়া তেতিয়াহে বডিটো বঢ়ে, তাৰ আগত লাভ নাই। যিমানে চেষ্টা কৰা নালাগে গুণ্ডা তোমাক। Stop it. Get some help. ভাই লাটটোতো লাগিবতো দে, তাৰপিছত উল্টি পৰ না, হাৱাইটো উল্টাই দিল। সেইকাৰণে কওঁ কেপি খোৱা বাদ দে, কেপি খালে এনেকাই অৱস্থা হ'ব। আৰু ইয়াক চা, বেটা নিজৰে দুনিয়াত। দে তহঁতে অলপ শ্বুটিং কৰ, মই অলপ টোপনি মাৰি লওঁ। পাৰ্কত গাৰ্লফ্ৰেণ্ডৰ লগত ঘুমোৱা ফুল এক্সপিৰিয়েঞ্চ আছে যেন পাইছোঁ, ঘুমোৱা ষ্টাইলটো দেখি। এক ছেকেণ্ড জাগাটো ক'ৰবাত দেখা লাগি আছে না? ৰঙা বেৰা, সেউজীয়া বা খেৰৰ চালি, এইটো চোন ধাবা হয়। ডাইৰেক্ট ধাবাই পাই গ'ল দেখোন। গংগাজল কত চকুত ঢালিব লাগিছিল। खौफनाक डकैत। এইটো মানুহ চলোৱা গাড়ী নেকি? এইটো দেখোন মংগল গ্ৰহত পঠোৱা ছেটেলাইট গাড়ীৰ নিচিনাই লাগি আছে। ই কি চব ছোৱালীৰে বেক চাইড চাই প্ৰেমত পৰে নেকি হে? ভাল পাবৰ কাৰণে বেক চাইডৰ পৰা খুন্দা মাৰা জৰুৰী নেকি? মডাৰ্ণ চাগে ঠাইবিলাক, সেইকাৰণে কোনো একো কৈ থকা নাই। আমাৰ ইয়াত খুন্দা মাৰাটো দূৰৰে কথা, যদি কোনোবা বাই চান্স ছোৱালীক চেৰা কৰি চায়ো যদি ন, ছোৱালীটোতো 10টামান চৰ আৰু 5টামান ঘোচাটো দিবই, আৰু পাব্লিক ধুলাই পৰিব, সেইটোতো বেলেগ। ছেটেলাইট কাৰৰ লগত স্কুটি নট বেড, লগত বাইকো বাহ গুড। এতিয়া আৰু সিহঁতৰ টেনশ্যন নাই, যি ইচ্ছা সেইটো গাড়ীতে যাব পাৰিব। নহয় মানে এই গাড়ীবিলাক আনিছেই কিয়? খোজকাঢ়িয়ে যাব লগা আছিল যদি, ৰহা দিনত বেছি দিলে হ'ল, কমচে কম সেই টকাখিনি দি মেজিক ভাড়াটো দি যাব পাৰিবি। গৰুৰ দূৰৰ ভয়ত অৱস্থা বেয়া। শিয়ালে বান্দৰৰ গাড়ী চলালে গৰু কিয়, মানুহে ভয় খাব।
হ'ব আৰু ইয়াতকৈ বেছি চালে মোৰ মাথা কাম কৰা বন্ধ হৈ যাব। তো ভিডিঅ'টো কেনে লাগিল? ভাল লাগিল? যদি ভাল লাগিছে লাইক এটা কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা। বহুতে ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়, কিয়? ছাবস্ক্ৰাইব কৰা, ইটছ ফ্ৰী। তো ময়ো যাওঁ, মোৰো ভেকুলীৰ গাড়ীটো ৰেডি কৰিব আছে। তো ঠিক আছে বন্ধুসকল, নিজৰ ধ্যান ৰাখিবা। বাই বাই, টাটা, খুদা হাফিজ।